গাইস নমস্কাৰ মই আজি আপোনালোকলৈ এটি নতুন ৰেচিপি লৈ আহিছোঁ ৰঙালাও পাত আৰু কণীৰ সৈতে বনোৱা এটি টেষ্টি ৰেচিপি আৰু আহকচোন মই এই ৰেচিপিটো কেনেকৈ বনাওঁ চাওক আপোনালোকে এয়া মই ডিম দুটা ভাঙি ললোঁ আৰু এতিয়া মই ইয়াত আন্দাজ মতে নিমখ দিম আৰু এতিয়া মই হালধি দিম জিৰা অকণমান দিছোঁ তাৰ পাছতে দিম অকণমান ধনিয়া তাৰ পাছতে আৰু অকণমান চিকেন মছলা দিম অকণমান দিছোঁ বেছি নহয় ওলোৱা নাই বছ এইখিনি মই ভালকৈ এতিয়া ঘুটি ল'ম ৰঙালাও ডাঙৰ পাতখিলা অলপ মই সৰু কৰি ফালি লৈছোঁ আৰু এতিয়া মই টাৱাখনত তেল গৰম কৰি ল'লোঁ তাৰ পাছতে এনেকৈ ফুটি লোৱা কণীখিনিত মই এনেকৈ ৰঙালাও পাত জুবুৰিয়াই ইয়াত তেলত দি যাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰিব ৰঙালাও গোটেই পাতখিলা ভালদৰে জুবুৰিয়াই ল'ব তেতিয়া ভাল লাগে বেছি টেষ্টি হয় খাবলৈ হৈ গ'ল দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে বাৰু খাবলৈও বহুত টেষ্টি হয় আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু যিসকল নতুন প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'ৰ শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ